ৱেলকাম টু মাই আনাদাৰ মিনি ব্লগ। আৰু এয়া দেখিছেনে বৰপিঠাৰ কাৰণে প্ৰস্তুতি চলাই আছে। ৰাতিপুৱা চাহৰ লগত পিছে বিস্কুটটো খাব পাৰি, কিন্তু সন্ধিয়াৰ চাহৰ লগত পিছে বিস্কুটটো মই একদমেই প্ৰিফাৰ নকৰোঁ। সেইকাৰণে বনাই আছে বৰপিঠা আৰু গৰমে গৰমে এটা সোমোৱাই দিলোঁ। ফুৰাম যি ৰকমে মুখ পুৰিলে কি ক'ম আৰু। এইটো অৱশ্যে বহুত বেয়া, কিবা এটা খালে জিভা পুৰি যায় আৰু সেইটো বহুত দিনলৈকে হৈ থাকে, খানাবোৰত টেষ্টেই পোৱা নাযায়। আৰু আমাৰ তোকো একদম আমন জিমন কি মৰম লগাটো হৈ পেলাই একদম চকীত বহি থাকে। মানে যদি এনেকৈ বহিব নাপায় তাৰ বিৰাট খং উঠে। ৰ'ব তাৰপাছত খালোঁ কঁঠাল। মানে খোৱাৰে দিন যিহেতু ঘৰৰে বস্তু নাখামনো কিয়। মই পিছে বিৰাট ভাল পাওঁ খাই। সৰুতে খুব খাওঁ, কিন্তু এতিয়া অকণমান কমাই দিছোঁ। তাৰপাছত অলপ কাম আছিলে, অলপ ধুনীয়াকৈ পঢ়ি ল'লোঁ। যিহেতু বহুত বেছি গৰম, পঢ়িবলৈ মনো নাযায়, কিন্তু উপায় নাই, পঢ়িবতো লাগিবই। তো আজিলৈ ইমানেই। বাই। The next minute